নমস্কাৰ দৰ্শক সকল মধুস্মিতা's কিচেনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাইছিলো অমিতাৰ খাৰ, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছো। অমিতাৰ খাৰ বনাবৰ বাবে মই কেইটামান ভীমকলৰ বাকলি এনেদৰে পুৰি লৈছো আৰু এটা বাটিত মই অলপ ঠাণ্ডা পানী লৈ লৈছো। এতিয়া ভীমকলৰ বাকলিটো অঙঠাৰ নিচিনা হোৱালৈকে পুৰি ল'ব লাগিব। মই হাতেৰে পুৰিছো, আপোনালোকে যদি পাৰে এডাল চেপেনা ব্যৱহাৰ কৰিব। অসমীয়া পাকঘৰত সকলোৱে খাৰ বনায়, তথাপিও নশিকাৰু সকল উপকৃত হ'ব বুলি ভাবি মই ভিডিঅ'টো আগবঢ়াইছো। এনেদৰে ভীমকলৰ বাকলিটো একেবাৰে পুৰি লোৱাৰ পিছত ঠাণ্ডা পানীখিনি দি ল'ব লাগিব আৰু আধা ঘণ্টামান ৰাখি দিয়াৰ পিছতে আমাৰ খাৰখিনি প্ৰস্তুত হৈ যাব। এতিয়া আধা ঘণ্টাৰ পিছত মই চেকনি এখনেৰে এনেদৰে চেকি ল'বলৈ লৈছো। চেকুতে যদি কাপোৰ এখন ব্যৱহাৰ কৰে তেতিয়া আৰু ভাল হয়। মই অলপ সময় ৰাখি থম বাবে এনেদৰে চাকনিখনেৰে চেকি লৈছো। এয়া চাওক, মোৰ ইমানখিনি খাৰ ওলালে। এতিয়া মই এখন পেন গৰম কৰিছো, তাতে মই এচামুচ মানৰ জোখত মিঠাতেল দিছো। তেলখিনি গৰম হোৱাৰ লগে লগে মই কেইফুটামান নহৰু এনেদৰে টুকুৰা টুকুৰ কৰি লৈছিলো, তাকে দি দিছো তাত। অমিতা, আলু আৰু 3টা জলকীয়া লৈছো। জলকীয়াকেইটা বেছি জাল থকা নহয়। অৱশ্যে খাৰত আলু নিদিলেও হয়, কিন্তু মই আমাৰ ল'ৰাটোতে অমিতা বুলি ক'লে নাখাব বাবে মই কেইটুকুৰামান আলু দি দিছো। নহৰুখিনি ভাজি হোৱাৰ পিছত মই অমিতা আৰু আলুখিনি একেলগে দি দিছো। খাৰ বনাওঁতে বেছি সময়ৰ প্ৰয়োজন নহয়। খাৰ দিয়াৰ পিছত খুব সোনকালে অমিতাখিনি গলি যায়। এতিয়া মই অকণমান ভাজি লৈছো। এতিয়া মই জোখমতে নিমখ দিছো। খাৰ বনাওঁতে মই হালধি ব্যৱহাৰ নকৰো, আপোনালোকে যদি দিয়ে দিব পাৰে। এতিয়া মই ইয়াত খাৰখিনি দি দিম। মই সেই খাৰখিনি আধা খাৰ মই তাত দি দিছো। এতিয়া মই ঢাকনিখনেৰে ঢাকি দিম। ঢাকনিখন দাঙি মই অকণমান লৰাই দিছো। ঢাকনিখন দাঙি মাজে মাজে চাব যাতে দে নাহে। এয়া চাওক, খাৰ অমিতাখিনি সিজিবলৈ আৰম্ভ কৰিছে। কেইবাৰমান লৰোৱাৰ পিছত আমাৰ খাৰখিনি প্ৰস্তুত হৈ গৈছে। হোৱাৰ আগে আগে মই অকণমান আদা থেতেলিয়াই দি দিছো। কেঁচা আদাকণ দিলে গোন্ধটো বেছি ভাল লাগে। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই আৰু ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।